নমস্কাৰ মই মানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ বন্ধুসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম জীৱ জগতৰ কিছু জানিবলগীয়া তথ্যৰ কথা। হয় বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, জীৱ জগত বুলি ক'লে এটা প্ৰশ্ন আমাৰ মনলৈ আহে যে পৃথিৱীত প্ৰাণী কেতিয়া সৃষ্টি হৈছিল। হয় বন্ধুসকল, পৃথিৱীত জীৱ কেতিয়া সৃষ্টি হৈছিলে এই প্ৰশ্নটো আমাৰ মনলৈ আহে। বন্ধুসকল, আজিৰ পৰা প্ৰায় 700 নিযুত বছৰৰ আগতেই পৃথিৱীত প্ৰাণী সৃষ্টি হৈছিল। আৰু এটা প্ৰশ্ন আমাৰ মনলৈ আহে, সমগ্ৰ পৃথিৱীত কিমান প্ৰজাতিৰ জীৱ আছে। হয় বন্ধুসকল, সমগ্ৰ পৃথিৱীত বিজ্ঞানৰ মতে 50 লক্ষৰ পৰা প্ৰায় 3 কোটি পৰ্যন্ত প্ৰজাতিৰ জীৱ আছে বুলি বিজ্ঞানৰ ফালৰ পৰা ধাৰণা কৰা হৈছে। সমগ্ৰ পৃথিৱীত বৰ্তমানলৈকে প্ৰায় 18 লাখ প্ৰজাতিৰ জীৱ চিনাক্ত কৰা হৈছে। বন্ধুসকল, আটাইতকৈ ডাঙৰ পক্ষীবিধ হ'ল উট পক্ষী। হয় বন্ধুসকল, আটাইতকৈ সৰু পক্ষীবিধ হ'ল হামিংবাৰ্ড। পৃথিৱীৰ সবাতোতকৈ বেগী চৰাইবিধ হ'ল চুইট। বন্ধুসকল, এই ঘণ্টাত প্ৰায় 250 কিলোমিটাৰ বেগেৰে যাব পাৰে। বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ বিপদজনক প্ৰাণীটো হ'ল ঘৰুৱা মাখি। পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ'ল বাঁহগছ। আটাইতকৈ দীঘল জন্তুটো হ'ল জিৰাফ। সকলোতকৈ দীৰ্ঘজীৱী প্ৰাণী হ'ল কাছ। বন্ধুসকল, প্ৰায় 300 বছৰ জীয়াই থাকে। বন্ধুসকল, একেৰাহে অধিক সময় উৰি থাকিব পৰা চৰাইবিধ হ'ল পাৰ চৰাই। হয় বন্ধুসকল, সকলোতকৈ ওপৰলৈ উৰিব পৰা অৰ্থাৎ সকলোতকৈ ওখলৈ উৰিব পৰা চৰাইবিধ হ'ল ঈগল চৰাই। উৰন্ত অৱস্থাতে কণী পাৰিব পৰা চৰাইবিধ হ'ল হুমাই। বন্ধুসকল, পখিলাৰ আয়ুস মাত্ৰ 2 মাহ। চকু আৰু নাকেৰে উশাহ ল'ব পাৰে হৰিণে। হয় বন্ধুসকল, চকু আৰু নাকেৰে উশাহ ল'ব পৰা জন্তুবিধ হ'ল হৰিণ। আটাইতকৈ সাহসী জন্তু হ'ল বনৰীয়া গাহৰি। বন্ধুসকল, চকু মেলি টোপনি যোৱা প্ৰাণী দুবিধ হ'ল মাছ আৰু সাপ। বন্ধুসকল, কণী নাপাৰি পোৱালি জগোৱা জলচৰ প্ৰাণীবিধ হ'ল তিমি মাছ। হয় বন্ধুসকল, প্ৰায় সকলোবোৰ জলচৰ প্ৰাণীয়ে কণী পাৰে, কিন্তু তিমি মাছে কণী নাপাৰে, পোৱালিহে জগায়। বন্ধুসকল, চিত হৈ শুব পৰা প্ৰাণীবিধৰ নাম আপুনি জানেনে? হয় বন্ধুসকল, চিত হৈ শুব পৰা প্ৰাণীবিধৰ নাম হ'ল মানুহ। হয় বন্ধুসকল, মানুহে চিত হৈ শুব পাৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।